যে আত্মসহায়ক গোট হল প্ৰথম প্ৰচেষ্টা আত্মসহায়ক গোটৰ পৰা আমি কলৈকে যাব লাগিব নিজক এটা ক্ষুদ্ৰ উদ্যোগলৈকে লৈ যাব লাগিব তাক কয় আমি ইংৰাজীত কওঁ MSME প্ৰথমতে হলো সেলফ হেল্প গ্ৰুপ কিন্তু যেতিয়া আমাৰ বছৰত এতিয়া ৰিমি হাজৰিকা বাইদেউৰ কথা ৰঞ্জিত দাস ডাঙৰীয়াই উল্লেখ কৰিছে যে 35 লাখ টকা বছৰত তেওঁলোকে ব্যৱসায় কৰে তাৰ মানে তেওঁলোক এটা MSME হৈ গল এইটো কাৰো সেলফ হেল্প গ্ৰুপ হৈ থকা নাই যেতিয়া MSME হৈ গল তেতিয়া বেংকৰ লোন সাবসিডি তাত আকৌ বেলেগ বেলেগ চৰকাৰৰ আঁচনি বিলাক তাত আহি পৰিব ৰাজ্য চৰকাৰৰ আঁচনি আছে ষ্টেটৰ আঁচনি আছে আমাৰ এই যদি গোটেই কেটা গ্ৰুপক আমাৰ যিমান কেটা আজি 3,18,000 আমাৰ গ্ৰুপ আছে 35 লাখ বাইদেউ আমাৰ ইয়াৰ লগত জড়িত হৈ আছে এই 35 লাখ বাইদেৱে যদি কিবা একোটা উৎপাদন কৰে আজি অসমত আমাক কিমান কণী লাগে ডেইলি আমাৰ অসমত আমি 18 লাখ কণী আমি খাও কিন্তু আসলতে সেইটো কম কাৰণ আমাৰ 3 কোটি মানুহ আছে তো সৰকাৰি হিচাপ ঘৰত খোৱাখিনি হিচাপ নকৰে যত ঘৰতে উৎপাদন কৰি ঘৰত খালো কিন্তু বজাৰৰ প্ৰায় 18-20 লাখ কণী আমি দিনত কিনো এটলিষ্ট নগৰ বিলাকত আজি আপোনালোকে চিন্তা কৰক অসমত 3 কোটি মানুহ আছে মিড ডে মিলত কণী দিয়া হয় আত্মসহায়ক গোটত কণী দিয়া হয় আমাক প্ৰতিটো দিনত অতি নাই বুলিও 1 কোটি কণী আমাক প্ৰত্যেক দিনে লাগে 3 কোটি অসমত 3 কোটি 30 লাখ মানুহ আছে কিমানটা গভৰ্ণমেন্টৰ স্কিম আছে আৰু আমাৰ গুৱাহাটীৰ মানুহ বিলাকেতো যিসকলক অলপ হেলথৰ এডভাইসত চলে তেওঁলোকেতো ৰাতিপুৱা দুটা কণী এগিলাস গাখীৰ খাই জীৱনটো আৰম্ভ কৰে গাঁৱতো আমাৰ মাসকলে মই যেতিয়া প্ৰথম ইলেকশন খেলো গাঁৱত যাও গাখীৰ আৰু কণীটোৱে বইল কৰি পেলাই আমাক আনি সন্মুখত দি দিয়ে খাবৰ কাৰণে তাৰমানে কণী আমাৰ পুষ্টিকৰ খাদ্য এতিয়া 1 কোটি কণী আমি উৎপাদন কৰিব পাৰো এগৰাকী মহিলাই এটাকৈ কণী উৎপাদন কৰিলে 35 লাখহে হ'ব আৰু দুটা কণীটো থাকিয়ে যাব তাৰ মানে আমি কিমান কাম কৰিব পাৰো আজি আপোনালোকে চাওক গুটে অসমত আমুল তাজা কিবা তাজা ইমান গাখীৰ আমি কিনো কিন্তু গুজৰাটত কি হয় প্ৰত্যেকজনী মহিলাই এগৰক গাই গৰু ৰাখে আৰু গাঁওখনৰ গাখীৰখিনি এটা গ্ৰুপে আপোনালোকৰ যেনুকা ফেডাৰেশন হল ভিলেজ সংগঠন হল তেওঁলোকে গাখীৰখিনি একত্ৰিত কৰি আমুললৈকে পঠাই দিয়ে আৰু সেই গাখীৰ আজি আমি অসমত খাও গুজৰাটৰ গাখীৰ গুজৰাটত প্ৰতিদিনে কিমান গাখীৰ উৎপাদন হয় প্ৰায় 4.5 লাখ 5 লাখ লিটাৰ গাখীৰ প্ৰত্যেক দিনে উৎপাদন হয় আৰু অসমত আমাৰ কিমান উৎপাদন হয় 1 লাখ লিটাৰ